গছ গছনিবোৰে বাৰু নিজৰ খাদ্য কেনেকৈ প্ৰস্তুত কৰে? টুইংকেল টুইংকেল লিটিল ষ্টাৰ নামৰ বিখ্যাত পদ্যটো কোনে লিখিছিল? পৃথিৱীৰ প্ৰথমটো কম্পিউটাৰ বাৰু কেনেকুৱা আছিল? এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং ফেক্টৰ বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈ চাই থাকক। হেল্ল' নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল এভৰিথিং উইথ আমিৰ। নম্বৰ 5। বন্ধুসকল, আপোনালোকে চাগে কেতিয়াবা নহয় কেতিয়াবা এই কথাটো নিশ্চয় ভাবিছে যে হাতৰ আঙুলিৰ নখবোৰ ভৰিৰ আঙুলিৰ নখবোৰ তুলনাতকৈ কিয় অতি সোনকালেই দীঘল হয়? হাতৰ আঙুলিৰ নখবোৰ এসপ্তাহৰ ভিতৰতে ভৰিৰ আঙুলিৰ নখতকৈ বহুত ডাঙৰ হয়, কিন্তু আপোনালোকে বাৰু ইয়াৰ কাৰণটো জানেনে? তেনেহলে বন্ধুসকল, হাতৰ আৰু ভৰিৰ আঙুলিৰ গঠনত ক্ষেত্ৰত কোনো ধৰণৰ পাৰ্থক্য নাথাকে। দুয়োটা ঠাইৰে নখবোৰ একে প্ৰকাৰৰ কলা আৰু কোষৰ দ্বাৰাই গঠিত হয়। ইয়াৰ কাৰণটো হৈছে ভৰিবোৰ আমাৰ হৃদপিণ্ডৰ পৰা অৰ্থাৎ হাৰ্টৰ পৰা কিছু দূৰত থকাৰ কাৰণে ইয়াত তেজৰ সঞ্চালনো হাতৰ তুলনাত অলপ দেৰিকৈ হয় অৰ্থাৎ কমকৈ হয়, আৰু ইয়াৰ কাৰণে ভৰিবোৰৰ পৰা অক্সিজেনযুক্ত তেজ একেবাৰে শেষতহে পায়, যাৰ কাৰণে হাতৰ তুলনাত ভৰিৰ আঙুলিৰ নখবোৰে কমকৈ অক্সিজেনযুক্ত তেজ আৰু পৰিপুষ্টি পায়, যাৰ ফলত হাতৰ আঙুলিৰ নখবোৰ অধিক পৰিপুষ্টি পোৱাৰ কাৰণে ভৰিৰ আঙুলিৰ নখৰ তুলনাত অৰ্থাৎ আগতেই দীঘল হয়। ইয়াৰ উপৰিও আপোনালোকে ভৰিৰ তুলনাত হাতকহে বেছিকৈ ব্যৱহাৰ কৰে, যিহেতু আমি সকলোৱে জানো যে যিটো বস্তুৰ ব্যৱহাৰ বেছি হয় সেইটোহে আগতে বাঢ়ে। এই কাৰণে হাতৰ আঙুলিৰ নখবোৰ ভৰিৰ আঙুলিৰ নখৰ তুলনাত অধিক সোনকালেই দীঘল হয়। নম্বৰ 4। বন্ধুসকল, পিঁয়াজ এনেকুৱা এটা বস্তু যিটোৰ দ্বাৰা চব্জি বনোৱাৰ আগতে আমি কান্দিব লগা হয় আৰু যিটোৰ বাহিৰে চব্জি কল্পনাই কৰিব নোৱাৰি। কিন্তু আপোনালোকে বাৰু কেতিয়াবা ভাবি চাইছেনে যে পিঁয়াজ কাটিলে আমাৰ চকুৰ পৰা পানী কিয় ওলায় আৰু চকু কিয় জ্বলা পোৰা কৰে, যিটো অন্য কোনো চব্জিৰ বা শাক পাচলিৰ ক্ষেত্ৰত নহয়? আনকি জলকীয়া কটাৰ ফলতো আমাৰ চকুৰ পৰা পানী নোলায়। আচলতে পিঁয়াজত এটা চাইন প্ৰফেন্থিয়েল এছ অক্সাইড নামৰ কেমিকেল পোৱা যায়, যিটোৱে আমাৰ চকুত থকা লেক্ৰাইমেল গ্ৰন্থিক উত্তেজিত কৰে। প্ৰথমতে বিজ্ঞানীসকলে ভাবিছিল যে এইটো আচলতে পিঁয়াজত থকা এলাইনেছ নামৰ এনজাইমৰ কাৰণে হয়, কিন্তু পিছত জাপানত হোৱা গৱেষণাৰ পৰা এইটো প্ৰমাণ হৈছিল যে এইটো আচলতে পিঁয়াজত থকা লেক্ৰাইমেটৰী ফেক্টৰ চিনথেছ নামৰ এনজাইমৰ কাৰণে হয়, যিটোৱে পিঁয়াজ কটাৰ সময়ত পিঁয়াজত থকা এমিনো এচিডক ছালফনিক এচিডত পৰিৱৰ্তন কৰি দিয়ে, আৰু এই ছালফনিক এচিড চাইন প্ৰফেন্থিয়েল এছ অক্সাইডত পৰিৱৰ্তন হৈ যায়, আৰু তেতিয়াই এই চাইন প্ৰফেন্থিয়েল এক্স অক্সাইড বায়ুৰ মাধ্যমত আমাৰ চকুৰ সংস্পৰ্শলৈ আহে, যিটোৰ কাৰণে আমাৰ চকুৰ লেক্ৰাইমেল গ্ৰন্থি উত্তেজিত হৈ যায়, আৰু যাৰ ফলস্বৰূপে আমাৰ চকু জ্বলা পোৰা কৰিবলৈ ধৰে আৰু চকুৰ পৰা পানী ওলাবলৈ আৰম্ভ কৰি দিয়ে। চব বন্ধুসকল, এতিয়া আৰু আপোনালোকে গম পালেনে যে পিঁয়াজ কটাৰ সময়ত আমাৰ চকুৰ পৰা পানী কিয় ওলায়? ইয়াৰ উপৰিও যদি আপুনি পিঁয়াজ কটাৰ আগতে পিঁয়াজটো কাটি শীতল পৰিৱেশত ৰাখে অৰ্থাৎ ফ্ৰিজত ৰাখে, তেনেহলে সেই পিঁয়াজটো কটাৰ সময়ত চকুৰ পৰা পানী নোলায়। নম্বৰ 3। বন্ধুসকল, আমি সকলোৱে খাদ্যৰ কাৰণে প্ৰত্যক্ষ তথা পৰোক্ষভাৱে গছ গছনিৰ ওপৰত নিৰ্ভৰ কৰো, কিন্তু আপোনালোকে বাৰু জানেনে যে গছ গছনিয়ে বাৰু নিজৰ খাদ্য কেনেকৈ প্ৰস্তুত কৰে বা কৰ পৰা পায়? আচলতে সকলোবোৰ সেউজীয়া ৰঙৰ গছ গছনিয়ে নিজৰ খাদ্য নিজেই প্ৰস্তুত কৰে। সেউজীয়া উদ্ভিদবোৰ নিজৰ খাদ্য তৈয়াৰ কৰিবলৈ পানী আৰু কাৰ্বন ডাই অক্সাইডৰ ব্যৱহাৰ কৰে। সিহঁতে এইবোৰ মাটি আৰু বায়ুৰ পৰা গ্ৰহণ কৰে আৰু সূৰ্যৰ পোহৰৰ উপস্থিতিত ইহঁতক মিশ্ৰিত কৰি দিয়ে, যিটো প্ৰক্ৰিয়াক সালোক সংশ্লেষণ বা ফটোচিন্থেসিস বুলি কোৱা হয়। গছ গছনিয়ে খাদ্য প্ৰস্তুত কৰিবৰ কাৰণে কিছুমান কেঁচামালৰ প্ৰয়োজন হয়। সিহঁতে এই কেঁচামালৰ ভিতৰত পানী আৰু আন প্ৰয়োজনীয় খনিজ পদাৰ্থবোৰ শিপাৰ দ্বাৰা মাটিৰ পৰা শোষণ কৰি লয়, আৰু কাণ্ডত থকা জাইলেম কলাৰ দ্বাৰা এইবোৰ পাতলৈ সৰবৰাহ হয়। ইয়াৰ উপৰিও সালোক সংশ্লেষণৰ কাৰণে আন এবিধ প্ৰয়োজনীয় পদাৰ্থ হ'ল কাৰ্বন ডাই অক্সাইড। যেতিয়া মানুহ আৰু আন জীৱ জন্তুবোৰে উশাহ লয়, তেতিয়া সিহঁতে নিশাহত কাৰ্বন ডাই অক্সাইড গেছ এৰি দিয়ে, যিটো গছ গছনিয়ে শোষণ কৰি লয়। বায়ুমণ্ডলত এই কাৰ্বন ডাই অক্সাইড গেছ পাতত থকা অসংখ্য সৰু সৰু ৰন্ধ্ৰ, যিবোৰক পত্ৰৰন্ধ্ৰ বুলিও কোৱা হয়, সেইবোৰৰ দ্বাৰা পাতৰ ভিতৰলৈ প্ৰৱেশ কৰে। উদ্ভিদক খাদ্য প্ৰস্তুত কৰিবলৈ পোহৰৰ প্ৰয়োজন হয়, যিটো সিহঁতে দিনৰ ভাগত সূৰ্যৰ পৰা অহা পোহৰৰ পৰা গ্ৰহণ কৰে। পাতত পত্ৰহৰিত অৰ্থাৎ ক্লৰফিল নামৰ এটা সেউজীয়া ৰঙৰ পদাৰ্থ থাকে, যিটোৱে সূৰ্যৰ পৰা অহা পোহৰ শোষণ কৰি লয়। পানী কাৰ্বন ডাই অক্সাইডৰ লগত লগ লাগি সূৰ্যৰ পোহৰৰ উপস্থিতিত
শ্বেতসাৰ অৰ্থাৎ ষ্টাৰ্চ আৰু অক্সিজেন উৎপন্ন কৰে। এই শ্বেতসাৰ বা ষ্টাৰ্চক খাদ্যৰ ৰূপত পাতৰ পৰা ফ্লয়েম কলাৰ দ্বাৰা গছৰ বিভিন্ন অংশলৈ পঠিয়াই দিয়ে আৰু সেই উৎপন্ন হোৱা অক্সিজেন গেছক সিহঁতৰ প্ৰয়োজন নহয়, সিহঁতে বায়ুমণ্ডলত অক্সিজেন গেছটো এৰি দিয়ে আৰু এই অক্সিজেন মানুহ তথা আন আন জীৱিত জীৱ-জন্তুবোৰে শ্বসন কাৰ্যত ব্যৱহাৰ কৰে আৰু জীৱ-জন্তুবোৰে নিশাহত পুনৰ এৰি দিয়া কাৰ্বন ডাই অক্সাইড গেছ উদ্ভিদে আকৌ শোষণ কৰিলে আৰু প্ৰক্ৰিয়াটো এনেকৈয়ে পুনৰ চলি থাকে। নম্বৰ 2, বন্ধুসকল, কম্পিউটাৰ আমাৰ দৈনন্দিন জীৱনৰ এক বিশেষ পাৰ্টত পৰিণত হৈ গৈছে। মানুহৰ জীৱনৰ ইয়াৰ ভূমিকাও অতুলনীয়। বৰ্তমান চাগে এনেকুৱা বহুত কম মানুহে আছে যিয়ে এতিয়ালৈকে কম্পিউটাৰৰ ব্যৱহাৰ কৰাই নাই। বন্ধুসকল, আপোনালোকে বাৰু জানেনে পৃথিৱীত প্ৰথমটো কম্পিউটাৰ বাৰু কেতিয়া আৱিষ্কাৰ কৰা হৈছিল আৰু কেনেকুৱা আছিল বা কোনে আৱিষ্কাৰ কৰিছিল? তেনেহলে বন্ধুসকল, পৃথিৱীৰ প্ৰথমটো কম্পিউটাৰ ব্ৰিটেইনৰ এজন চাৰ্লছ বেবেজ নামৰ গণিতৰ অধ্যাপকে বনাইছিল, যাৰ বাবে চাৰ্লছ বেবেজক কম্পিউটাৰৰ পিতা বুলিও কোৱা হয়। বন্ধুসকল, প্ৰফেচাৰ চাৰ্লছ বেবেজে 1822 চনত পোনপ্ৰথমে এই মেকানিকেল কম্পিউটাৰ বনাইছিল। ইয়াক প্ৰথমে ডিফাৰেন্সিয়েল ইঞ্জিন বুলিহে কোৱা হৈছিল। 1833 চনত চাৰ্লছ বেবেজে এই ডিফাৰেন্সিয়েল ইঞ্জিনটোক এনালিটিকেল ইঞ্জিনৰ ৰূপত পৰিৱৰ্তন কৰিছিল। বন্ধুসকল, আপোনালোকে এই ফটোখনত চাব পাৰে যে পৃথিৱীৰ প্ৰথমটো ডিজিটেল কম্পিউটাৰ আচলতে এনেকুৱাহে আছিল, যিটোক জন মকলি নামৰ এজন পদাৰ্থ বিজ্ঞানী আৰু জে প্ৰিপাৰ ইকাৰ্ট নামৰ এজন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰে ডিজাইন কৰিছিল আৰু যিটোক ব্যৱহাৰ কৰিবলৈ 1,70,000 ৱাট শক্তি অৰ্থাৎ পাৱাৰৰ প্ৰয়োজন হৈছিল আৰু এই কম্পিউটাৰটোৰ নাম আছিল ENIAC অৰ্থাৎ ইলেক্ট্ৰনিক নিউমাৰিকেল ইণ্টিগ্ৰেটৰ এণ্ড কম্পিউটাৰ, যিটো আকাৰত বহুত ডাঙৰ হোৱাৰ লগতে বহুত ওজনৰো আছিল আৰু এই কম্পিউটাৰটো প্ৰায় 1800 স্কোৱাৰ ফিটৰ এলেকাত বিয়পি আছিল আৰু যিটোৰ ওজন প্ৰায় 28 টন অৰ্থাৎ 25,401 কিলোগ্ৰাম আছিল। ফেক্ট নম্বৰ 1, বন্ধুসকল, আপোনালোকে বাৰু জানেনে যে পৃথিৱীৰ সকলোতকৈ বিখ্যাত টুইংকল টুইংকল লিটিল ষ্টাৰ নামৰ কবিতাটো কোনে লিখিছিল? আচলতে এই কবিতাটোৰ শব্দবোৰক পোনপ্ৰথমে জেইন টেইলাৰ নামৰ কবিৰ দ্বাৰা লিখা দ্য ষ্টাৰ নামৰ কবিতাটোৰ পৰা লোৱা হৈছিল। ইয়াৰ উপৰিও এই কবিতাটোক পোনপ্ৰথমে 1806 চনত ৰাইমছ ফৰ দ্য নাৰ্চাৰী নামৰ সংকলনখনত প্ৰকাশিত কৰা হৈছিল, যিখনক জেইন টেইলাৰ আৰু তেওঁৰ ভনী এন টেইলাৰে লিখিছিল। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহলে এই ভিডিঅ'টোৰ ঠিক তলতে থকা ছাবস্ক্ৰাইব বুটামটোত ক্লিক কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু তাৰ লগতে থকা বেল আইকনটোত ক্লিক কৰি অলপ চিলেক্ট কৰি দিয়ক, যাতে যেতিয়া এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আমাৰ এই চেনেলটোত আপলোড কৰা হয় তেতিয়া তাৰ জাননী আপুনি সকলোতকৈ আগতে পায় আৰু যিটো সম্পূৰ্ণ বিনামূলীয়া। আপোনালোকে যদি আমাৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে ভিডিঅ'টো ঠিক তলতে থকা লাইক বুটামত ক্লিক কৰি ভিডিঅ'টো লাইক কৰক, কমেন্ট কৰক আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰক, যাতে আনেও এই ফেক্টবোৰৰ বিষয়ে জানিব পাৰে। আৰু লগতে আজিৰ এই ভিডিঅ'টোত দেখুওৱা ফেক্টবোৰৰ ভিতৰত আপুনি কিমানটা আগতেই জানিছিল সেইটো কমেন্ট কৰি জনাব নাপাহৰিব।